অদহতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি যি নেকি ইয়াতে ৱেষ্ট কাৰ্বি আংলঙৰ যি ফেলাংপিত যি আজি 7 দিন ধৰি অনশন বহিছে আমাৰ লিটছন ৰূপাই ডাঙৰীয়াৰ সহিতে প্ৰায় 8 গৰাকীমান ব্যক্তি। আজি তেওঁলোকৰ স্বাস্থ্যৰ বুজ ল'বলৈ আমি ইয়ালৈকে আহিলোঁ। আহি এই সম্পূৰ্ণ বিষয়খিনি আমি জানিবলৈ চেষ্টা কৰিলোঁ। আৰু যিটো নেকি কাৰ্বি আংলঙৰ মূল সমস্যা আমি চাবলৈ গ'লে ভূমি সমস্যা। ভূমিটো কাৰ্বি আংলঙৰ হয়, জনজাতিসকলৰ হয়, কিন্তু এই ভূমিতে আজি অনাখিলঞ্জীয়া দপদপনি, আজি অনাখিলঞ্জীয়া যে আমাৰ কাৰ্বি আংলং ভূমিত ভৰি পৰিছে। আৰু খুব দুখৰ কথা যে ইমানবোৰ দেখিও সকলোবোৰ মানে দুধ গা দুধ পানী গা পানী হৈছে। সকলো দেখিয়ে আছে, CM ডাঙৰীয়াও দেখিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও দেখি আছে যে কাৰ্বি আংলঙত কিদৰে অনাখিলঞ্জীয়া দপদপনি ইয়াত সংঘটিত হৈছে। আজি প্ৰায় এবছৰ আগত অনাখিলঞ্জীয়া ক্ষেত্ৰত আমাৰ কাৰ্বি বন্ধুসকল মাৰপিট হ'বলগীয়া হ'ল, মাৰ খালে। কাৰ্বি আংলঙৰ ভূমিত কাৰ্বি মানুহ, ট্ৰাইবেল মানুহ, খিলঞ্জীয়া মানুহ অনাখিলঞ্জীয়া হাতত মাৰ খোৱাটো কিমান দুৰ্ভাগ্যজনক কথা। আৰু এইবোৰ দেখিও আমাৰ CM ডাঙৰীয়া তুলিৰাম ৰহন ডাঙৰীয়া হওক বা জাতি মাটি ভেটি ৰক্ষাৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা BJP দলটোৱে হওক, ইমান নিমাত কিয়? আজি জাতি মাটি ভেটি ৰক্ষা যে তেওঁলোকে শ্লোগান আছিলে, এই জাতি মাটি ভেটি ৰক্ষা যিটো শ্লোগান, কোন জাতিক তেওঁলোকে ৰক্ষণাবেক্ষণ দি আছে বা কোন জাতিৰ মাটিক তেওঁলোকে ৰক্ষণাবেক্ষণ দি আছে বা কাৰ ভেটি তেওঁলোকে ৰক্ষণাবেক্ষণ দি আছে? আজি 3টা বছৰ ধৰি ইয়াত ফেলাংপিত বসবাস কৰা হওক বা কাৰ্বি আংলঙৰ যেনেকৈ PGR ভূমিত বসবাস কৰা অনাখিলঞ্জীয়া উচ্ছেদ কৰিব লাগে বুলি 3টা বছৰ ধৰি আজি ইয়াতে সংগ্ৰাম অব্যাহত ৰাখিছে। কাৰ্বি ছাত্ৰ সন্থাই হওক বা কাৰ্বি ষ্টুডেণ্টছ এণ্ড ইউথ কাউন্সিলেই হওক বা আমাৰ ছ'চিয়েল এক্টিভিষ্ট লিটছন ৰূপা ডাঙৰীয়া নেতৃত্বতেই হওক, কাৰ্বি আংলঙত এটা ডাঙৰ এটা সংগ্ৰাম হৈছে। ইলিগেল লেণ্ড পাতাৰ বিষয়টো আহি পৰিছে। কিন্তু এইবোৰ সকলোবোৰ দেখিও কাৰ্বি আংলঙটো চবেই জানে এটা 6 শিডিউল অট'নমাছ কাউন্সিল হয়, এটা 6 শিডিউল ডিষ্ট্ৰিক্ট হয়। এইটো 6 শিডিউল ডিষ্ট্ৰিক্ট অনাখিলঞ্জীয়া কেনেদৰে ইয়াতে মানে লেণ্ড পাতা পাবলৈ সক্ষম হৈছে? কোনে দিছে লেণ্ড পাতা? কেনেকৈ পাবলৈ সক্ষম হ'লে? আৰু এই ইলিগেল যিটো লেণ্ড পাতা তেওঁলোকে পালে, এই ইলিগেল যিটো লেণ্ড পাতা কিয় বৰ্তমানলৈকে কেঞ্চেল কৰা নাই? আৰু কাৰ্বি আংলঙৰ ভূমিত আজি খিলঞ্জীয়া ভূমিত খিলঞ্জীয়াৰ ৰক্ষাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। কিমান দুৰ্ভাগ্যজনক কথা এইটো। আজি কাৰ্বি আংলঙৰ বাহিৰত বা এই অসমখনৰ বাহিৰত কাৰ্বি আংলঙৰ যিটো নেকি খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে, তেওঁলোক মানে এনেকুৱা বেলেগ ৰাজ্যত ভূমি দখল কৰি আছে নেকি? আমি চাবলৈ গ'লে নাই। কিন্তু আমাৰ ভূমিত বহিৰাজ্যৰ পৰাই হওক বা বহিৰাষ্ট্ৰৰ পৰাই হওক, আজি যিদৰে আমাৰ ভূমিত তেওঁলোকে বেদখল কৰিছে। আৰু চৰকাৰখনৰ শ্লোগানেই আছিলে যে অবৈধভাৱে বসবাস কৰা অনাখিলঞ্জীয়া তেওঁলোকে মানে উচ্ছেদ কৰিব। উচ্ছেদ কৰিলে ক'ত? তেওঁলোকে কেৱল হিন্দুত্ববাদৰ কথা কৈ য'তেই নেকি মিয়া বসবাস কৰা দেখিছে, মিয়া মুছলিম বসবাস কৰিছে, তেওঁলোকক মানে বুলডোজাৰ চলাব পাৰিছে। কিন্তু এই অনাখিলঞ্জীয়া কি হিন্দুৱেই হওক, এই অনাখিলঞ্জীয়াৰ ওপৰত তেওঁলোকে কেতিয়া বুলডোজাৰ চলাব? আমাৰ ডাঙৰ প্ৰশ্ন এইটো এটা। আজি গভমেণ্টখনে ক'ব বিচাৰে যে হিন্দু খাত্ৰে মে হে, হিন্দু খাত্ৰাত আছে। কিন্তু আমি খিলঞ্জীয়া হয়, আমি ট্ৰাইবেল হয়, ভূমিপুত্ৰ হয়, আমি বাহিৰৰ পৰা অহা নহয়, এখন অসমৰ মাটি ফাটি আমি জন্ম হোৱা ভূমিপুত্ৰ হয়, আমি ইয়াৰ মালিক হয়। আজি আমি কৈ আছোঁ যেন আমি অসুৰক্ষিত আমি এছাম এই হিন্দুত্ববাদীৰ পৰা, অসুৰক্ষিত হৈছোঁ আমি এই বহিৰাগত বণিক গোষ্ঠীৰ পৰা, অসুৰক্ষিত হৈ আছোঁ এই জাতি মাটি ভেটি ৰক্ষাৰ যে শ্লোগান দিয়া এই BJP দলৰ পৰা, এই চৰকাৰখনৰ পৰা আমি অসুৰক্ষিত হৈছোঁ। আৰু অসুৰক্ষিত হোৱাৰ বাবে আজি আমি সংগ্ৰাম কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ, সংগ্ৰাম কৰিবলগীয়া হৈছে আমি। গতিকে আমি আহ্বান জনাম যে 26ত বিধানসভা নিৰ্বাচন আছে আপোনালোকৰ। 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে
যদি আমাৰ যিবোৰ সমস্যা আছে এই সমস্যাবোৰ যদি আপোনালোকে সমাধান নকৰে তেনেহ'লে এই অনশনৰ পিছত আমি ইয়াতকৈ ডাঙৰ ডাঙৰ প্ৰতিবাদী আমি কাৰ্যসূচী আমি ল'বলৈ সক্ষম হ'ম। আমি ঐক্যবদ্ধ হৈছোঁ, তিৱা ছাত্ৰ সন্থা আমি সহযোগিতা আগবঢ়াইছোঁ, কাৰ্বি ছাত্ৰৰ লগত আমি আছোঁ বা কাৰ্বি ষ্টুডেণ্টছ এণ্ড ইউথ কাউন্সিলৰ লগত আমি সহযোগিতা আমি আগবঢ়াইছোঁ। আমি অনাগত দিনত আমি কাৰ্বি, তিৱা, বড়ো, গাৰো, কাৰ্বি আংলঙৰ যিমানবোৰ মানে এই ট্ৰাইবেল আছে আমি ট্ৰাইবেলসকল আমি ঐক্যবদ্ধ হয় আমি ইয়াতকৈ মানে ডাঙৰ এটা আমি আন্দোলন আমি আগবাঢ়িবলৈ আমি তাক আমি ৰেডি আছোঁ। গতিকে আমি আহ্বান কৰিম আপোনালোকে শান্তিপ্ৰিয়ভাৱে আপোনালোকে এই হাংগাৰ ষ্ট্ৰাইকত আহি আমাৰ যি নেকি যিমানবোৰ জাতি জনগোষ্ঠী সকলোকে লগত লৈ ইয়াত কাৰ্বি ৰজা আছে বা হাবে পিন্ধবিলাক আছে সকলোকে মাতি আমাৰ যিবোৰ সমস্যা আছে এই সমস্যাবোৰ এটা সূত্ৰ এটা উলিয়াব লাগে। আৰু সেইটোৱে দাবী হয় লিচু চম্ভাৰ ডাঙৰীয়াৰ। পোনপটীয়াকৈ তেওঁৰ লগতো কথা পাতিব নালাগে, যিসকল সংগ্ৰামী সদস্য আছে সকলোকে লগত লৈ কাৰ্বি ৰজা থাকিব, হাবে পিন্ধসকল থাকিব আৰু স্থানীয় যিমান জাতি জনগোষ্ঠী আছে সকলোকে বহি এটা সমাধান এটা বিচাৰিছে। আৰু সেইটো যদি কৰিব নোৱাৰে CM ডাঙৰীয়া তেনেহ'লে আপুনি আৰু এই CMৰ চকীত বহি থকা আপোনাৰ অধিকাৰ নাই। কাৰণ আপোনাক CM বনাইছে ইয়াৰে কাৰ্বিসকল, CM বনাইছে ইয়াৰে ট্ৰাইবেলসকল। গতিকে এই ট্ৰাইবেলৰ সমস্যাবোৰ আপুনি বুজিবলৈ চেষ্টা কৰক, যিহেতু আপুনিও যেন ট্ৰাইবেল হয়। এই সংগ্ৰামটো আপোনাৰ কাৰণেও কৰি আছে, যিহেতু এই সংগ্ৰামটো ট্ৰাইবেলৰ সংগ্ৰাম হয়, ট্ৰাইবেলৰ ভূমি সুৰক্ষাৰ সংগ্ৰাম হয়। গতিকে সেই ট্ৰাইবেল আপুনি যদি নিজকে ট্ৰাইবেল বুলি ভাবিছে তেনেহ'লে এই সংগ্ৰামটো আপোনাৰ বাবেও হয়। গতিকে আপুনি বুজিবলৈ চেষ্টা কৰক আৰু অতি শীঘ্ৰে এটা সমাধান সূত্ৰ আপুনি উলিয়াওক। ধন্যবাদ। কাৰণটো সেয়া হিন্দুত্ববাদীৰ দলত এটা আছে, তেওঁলোকে কয় হিন্দু খাত্ৰে মে হে, হিন্দু খাত্ৰে মে হে, মুছলিমখিনিক তেওঁলোকে উচ্ছেদ অভিযান চলাই আছে। কিন্তু কাৰ্বি আংলঙৰ যে ট্ৰাইবেলখিনি যে অসুৰক্ষিত, ট্ৰাইবেল যে খাত্ৰে মে হে সেইটো বুজিব চেষ্টা কৰা নাই BJP দলটোৱে বা চৰকাৰখনে বুজিব চেষ্টা কৰা নাই। কিন্তু আমাৰ ট্ৰাইবেলখিনি এতিয়া বুজিব লাগিব যে এই BJP দলটো যে ট্ৰাইবেলৰ নহয়, ট্ৰাইবেল বিৰোধী যে দল সেইটো আমি ট্ৰাইবেলখিনি বুজিব লাগিব এতিয়া। আৰু যদি এটা লাষ্ট কথা আৰু আমাৰ স্পষ্ট কথা, এইটো লাষ্ট কথা, যদি এই সংগ্ৰামৰ পিছতো তেওঁলোকে যদি আমাৰ যদি সমস্যাবোৰ বুজিব চেষ্টা নকৰে তেনেহ'লে আমি সকলো ট্ৰাইবেল মিলি পেলাই আমি BJP দলটোত প্ৰদান কৰিব লাগিব। আৰু BJP দলক এই ট্ৰাইবেল গাঁওসমূহত মানে প্ৰৱেশ কৰাত আমি নিষেধ কৰিব লাগিব, নিষেধাজ্ঞা জাৰি কৰিব লাগিব। উপায় নাই, এইটো শেষ অপশ্যন, এইটো লাষ্ট অপশ্যন আমাৰ এইটোৱে। আমাৰ সমস্যা যদি বুজিব চেষ্টা নকৰে তেনেহ'লে আমিও তেওঁলোকক ভোট দিব নালাগে। আমাৰ সেইটো চিধা কথা। এইটো অহা বছৰ 2026 চনত চাওক, আমিতো তিৱা ছাত্ৰ সন্থা হিচাপে বা আমাৰ এই যিবোৰ জনগোষ্ঠী সংগঠন আছে, ট্ৰাইবেল সংগঠন আছে, আমিতো এই যি 6 জনগোষ্ঠী জনজাতিকৰণ দিব ওলাইছে চৰকাৰখনে, আমি আছোঁ এক্সিষ্টিং 14 ট্ৰাইবেলৰ পপুলেশ্যন হৈছে আমাৰ 45 to 50 লাখ, আমাৰ সিমানখিনি জনসংখ্যা। কিন্তু তাৰ ওপৰত এতিয়া যদি নেকি 6 জনগোষ্ঠী, এই 6 জনগোষ্ঠী যে জাপি দিব ওলাইছে 2 crore, তা আমাৰ অৱস্থা কি হ'ব? আমিতো তেওঁলোকৰ বিৰুদ্ধে আমি মাত মাতিছোঁৱে, চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে আমি মাত মাতিছোঁৱে। আৰু আমাৰ স্পষ্ট কথা এইটোৱে যে 26ত যিবিলাক এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে, আমিতো এটা সিদ্ধান্ত লৈছোঁ ইতিমধ্যে যে আমি ট্ৰাইবেল গাঁওসমূহত এই BJP নেতা পালি নেতাক আমি বা BJP দলটোকে আমি প্ৰৱেশ আমি নিষেধাজ্ঞা জাৰি কৰিম। কিন্তু আমি গভৰ্ণমেণ্টৰ এটা এই শেষ সুযোগটো তেওঁলোকে দিয়া কথা কয়, কিন্তু সুযোগ আমি দিছোঁ তেওঁলোকক। যিহেতু অতি শীঘ্ৰে আমাৰ ট্ৰাইবেলৰ যিবিলাক সমস্যা আছে এই সমস্যাবোৰ আপোনালোকে বুজিব চেষ্টা কৰক। আমাৰ সমস্যা বহুত আছে, মাটিৰ সমস্যা আছে। আমাৰ কাৰ্বিসকল আজি ইয়াত ডিমা হাছাও বা কাৰ্বি আংলঙতহে ST, কাৰ্বি আংলঙৰ বাহিৰত বসবাস কৰা যিবিলাক নেকি প্লেছত বসবাস কৰা তেওঁলোকে পলিটিকেলি ST হোৱা নাই। আজি ডিমৰীয়া বিধানসভা সমষ্টিত আমি চাবলৈ গ'লে তাত কমচে কম মানে 70,000+ কাৰ্বি ভোটাৰ্ছ, কিন্তু সেইটো 70,000+ কাৰ্বি ভোটাৰ্ছ, আমি তিৱা আছোঁ 14,000, বড়ো আছোঁ প্ৰায় 12,000 মান, এনেকৈ মিলি পেলাই আমি ট্ৰাইবেল ভোটাৰ্ছ আমি আছোঁ প্ৰায় 1 লাখ। কিন্তু সেই সমষ্টিটো কি হ'ল, আজি SC ৰিজাৰ্ভ হৈছে। SC ভোটাৰ কিমান আছে তাতে? মাত্ৰ 13,000 SC ভোটাৰ্ছ। 13,000 SC ভোটাৰ্ছখিনিক মানে ভাল লগাব গৈ পেলাই ইমান এটা মানে বৃহত্তৰ ট্ৰাইবেল জনবহুল এটা অঞ্চল, ডিমৰীয়া যিটো নেকি বিধানসভা সমষ্টি, এইটো SC ৰিজাৰ্ভ কৰি দিলে। তো এনেকুৱা হ'লেতো আমি সমস্যাবোৰ কোনটো আছিলে? কাৰ্বিসকল
কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত তেওঁলোকে এছ টি নহয়, পলিটিকেল এছ টি নহয়, তেওঁলোকে এছ টি কৰিব লাগে। তেওঁলোকে গভৰ্ণমেণ্টখনে সেইবোৰত আলোচনা কৰিব লাগিছিলে। আজি তিৱা, ৰাভা, মিচিঙক স্বীকৃতি দিয়াৰ কথা তেওঁলোকৰ মানে বাৰে বাৰে তেওঁলোকে কৈ আহিছে। গভৰ্ণমেণ্ট ফৰ্ম নকৰাৰ আগৰ পৰা তেওঁলোকে কৈ আহিছে। আলোচনা হ'ব লাগিছিলে সেইবোৰৰ ওপৰত বিধানসভা মজিয়াত। আমাৰ যিহেতু জাতি মাতি ভেটি ৰখাৰ তেওঁলোকে কথা কৈ আছে, জাতি কেনেকৈ ৰখা হ'ব, ভেটি কেনেকৈ ৰখা হ'ব। আজি মধ্য অসমত তিৱাসকলে যদি স্বীকৃতি দি দিয়ে তেতিয়াহে জাতি মাতি ভেটি ৰখা হ'ব। ৰাভাসকলে যদি স্বীকৃতি দি দিয়ে তেতিয়াহে জাতি মাতি ভেটি ৰখা হ'ব, বা মিচিংসকলে যদি স্বীকৃতি দি দিয়ে তেতিয়াহে জাতি মাতি ভেটি ৰখা হ'ব। আৰু এই গোটেই বিষয়টো আমি ক'বলৈ গ'লে এটা মানে পলিটিকেলাইজ কৰি আছে, আৰু পলিটিকেলত ভৰি দিছে। যিহেতু আমাৰ বৰ্তমানৰ যিটো নেকি ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ তেওঁ মন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়া বৰ্তমান শিক্ষামন্ত্ৰী, তেওঁতো এই বিজেপি দলত যোগদান নকৰাৰ আগত বা পলিটিক্স নকৰাৰ আগত যেতিয়া নেকি সংশোধন কৰি আছিলে, তেওঁৰ শ্লোগানটো কি আছিলে যে অসমত বসবাস কৰা ট্ৰাইবেলসকলক সুৰক্ষিত কৰিব লাগে। আৰু ট্ৰাইবেলসকলৰ বাবে তেওঁ ইমান বছৰ যুঁজি ট্ৰাইবেলৰ নামতে এটা ট্ৰেণ্ডিং লৈ আজি মন্ত্ৰীও হ'ল, দুটাকৈ তেওঁ মন্ত্ৰীত্ব লাভ কৰিছে। কিন্তু আজি সেই ব্যক্তিজন যেন ট্ৰাইবেলক মানে পিঠি দিছে নেকি ট্ৰাইবেলসকলক, আমাৰ এনেকুৱা অনুভৱ হৈছে এতিয়া। যেন তেওঁ মন্ত্ৰী হ'বৰ কাৰণেহে তেওঁ ট্ৰাইবেলৰ নাম লৈ পেলাই ইমান দিনে আন্দোলন কৰিলে, কিন্তু আন্দোলন কৰি আজি যে ট্ৰাইবেল ভৈয়াম জনজাতি পৰিক্ৰমা তেওঁ মন্ত্ৰীও হৈ আছে, প্লেন ট্ৰাইবেল এফেয়াৰ্ছ তেওঁ মন্ত্ৰীও হৈ আছে, আৰু শিক্ষামন্ত্ৰীও হৈ আছে। ইমান দিন ট্ৰাইবেলৰ নামত চিঞৰিলে, আজি তেখেতে মন্ত্ৰী হৈও এখন চৰকাৰৰ তেওঁ এগৰাকী মন্ত্ৰী হয়, গুৰুত্বপূৰ্ণ বিভাগ তেওঁৰ হাতত আছে। কিন্তু অনুজ পেগু ডাঙৰীয়া, আপুনি আজি কিয় নিমাত? আমাৰ প্ৰশ্ন উত্থাপন হৈছে যেন আপুনিও এই ট্ৰাইবেল বিৰোধী ষড়যন্ত্ৰত আপুনি জড়িত হৈ আছে নেকি? আৰু এনেকৈ যদি আপুনি কাম যদি কৰে, তেনেহ'লে অনাগত দিনত আমি ট্ৰাইবেলসকলে আপোনালোকক ক্ষমা নকৰিম। যিটো কমিটমেণ্ট আপোনালোকে দিছিলে প্ৰথমতে, যিটো মানে আশা লৈ পেলাই আপোনালোকে যি ৰাজনীতি কৰিছিলে, সেই আশাবোৰ পূৰণ কৰিব লাগে। এতিয়া সময় সমাগত, আমাৰ সমস্যাবোৰ আপোনালোকে সমাধান কৰিব চেষ্টা কৰক। অন্যথা আমাৰ সমস্যাবোৰ সমাধান নকৰি আমাক যদি পিঠি দিবলৈ চেষ্টা কৰে, আমাক যদি আমাৰ সমস্যাবোৰ যদি বাদ দিবলৈ চেষ্টা কৰে আপোনালোকে, তেনেহ'লে আমিও আপোনালোকক মানে পিঠি দিবলৈ আমি বাধ্য হ'ম। আমাৰ গাঁৱৰ পৰা আমি আপোনালোকক কেনেকৈ মানে প্ৰৱেশ নিষেধ কৰিব লাগে সেইটোও আমি মানে ভাবিবলৈ বাধ্য হ'ম। সেইটো আপোনালোকে ধমকি বুলি ভাবি নে কি বুলি ভাবি লওক, আৰু আমাক ক'বলগীয়া নাই এইটো। যিহেতু আপোনালোকে আমাক থ্ৰেটেনিং দিয়ে, আমাক ধমকি দিয়ে, ইমান দিন আমি মাৰে খাই আহিছোঁ, কাৰোবাৰ লাঠি কোব খাবলগীয়া হৈছে সংগ্ৰাম কৰিব গৈ পেলাই। ট্ৰাইবেল মানুহৰ কাৰণে, ট্ৰাইবেল মানুহৰ ৰক্ষাৰ কাৰণে আমি যেতিয়া সংগ্ৰাম কৰিব যাওঁ, পুলিচৰ লাঠিৰ কোব খাবলগীয়া হৈছে। আপোনাৰ কোৱা মতে বৰ্তমান চৰকাৰৰ মানে আমাৰ ট্ৰাইবেলসমূহ মানে সুৰক্ষিত নহয় আৰু আপোনাৰ কোৱা মতে? নহয়, এখন চৰকাৰৰ দিনতেই আমি যদি মোবাইল চাব যাওঁ, SC ST গ' বেক বুলি কোৱা মানে এইখন চৰকাৰৰে কিছুমান ব্যক্তিসকল আছিলে, হয় নহয়? গতিকে আমি কিমান সুৰক্ষিত? মানে আমাক এইটো সদায় দালিত বুলি ভাবে, তলৰ বুলি ভাবে, একদম মানে ভৰিৰ তলৰ বুলি ভাবে, ভৰিৰ তলৰ মাটি বুলি ভাবে আমাক গণ্য কৰে এখন চৰকাৰখনে। আৰু সেইটোৱে হ'ব গৈ আছে এতিয়া যি দেখিছোঁ। আমাৰ ভূমি কাঢ়িব বিচাৰিছে মানে কি? ইয়াৰ অৰ্থ কি? তেওঁলোকে গভৰ্ণমেণ্ট প্ৰজেক্ট বনাব বিচাৰিছে, বনাওক। ট্ৰাইবেলৰ মাটিৰ বাহিৰে বেলেগ মাটি নাই নেকি তেওঁলোকৰ? অকল ট্ৰাইবেল মাটিহে তেওঁলোকে দেখা পায় নেকি? চ'লাৰ প্ৰজেক্ট ক'ত বহাব গৈ আছে? ট্ৰাইবেলৰ মাটিত। ক'ৰবাত এই হাইড্ৰ প্ৰজেক্ট ক'ত বহাব গৈছে? ট্ৰাইবেলৰ মাটিত। পেপাৰ মিল আনিব কাৰ মাটিত? ট্ৰাইবেলৰ মাটিত। আমিতো এখন গভৰ্ণমেণ্টক ক'বলৈ গ'লে, এইখন গভৰ্ণমেণ্টৰ যিমানবোৰ অফিচ কাছাৰী আছে, যিমানবোৰ অফিচ বনাইছে তেওঁলোকে, ইভেন এই বৰ্তমানৰ যিটো বিধানসভা, সেইটোও ট্ৰাইবেলৰ মাটি আছিলে। ট্ৰাইবেল মানুহখিনিকে উচিত কৰি পেলাই বৰ্তমান বিধানসভাখন হৈছে, যিটো এছেম্বলি এতিয়া। তো আমি ট্ৰাইবেলে বহুত দিছোঁ এখন চৰকাৰক, কিন্তু চৰকাৰখনে ট্ৰাইবেলক এতিয়ালৈকে একো দিয়া নাই। আমিতো বহুত দিছোঁ। যিমানবোৰ অফিচ চাবলৈ গ'লে, মেক্সিমাম অফিচ আমাৰ ট্ৰাইবেল মাটিতে হৈছে, মেক্সিমাম কলেজ ট্ৰাইবেল মাটিতে হৈছে। আমি এক্সাম্পল হিচাপে ক'বলৈ গ'লে আমাৰ যিটো জাগিৰোডখন, থানা কাৰ মাটিত? ট্ৰাইবেলৰ মাটিত, তিৱা মানুহে দিছোঁ। কলেজটো কাৰ মাটিত? ট্ৰাইবেলৰ মাটিত, তিৱা মানুহে দিছোঁ। হস্পিটেল কাৰ মাটিত? ট্ৰাইবেলৰ মাটিত, এইটো আমি তিৱাই দিছোঁ। পেপাৰ মিলটো বহালে কাৰ মাটিত? এই তিৱাই দিছোঁ। এইটো পেপাৰ মিলটো আমাক এনেকৈ গেম প্লেন কৰিলে গভৰ্ণমেণ্টখনে যে পেপাৰ মিল বহাব দিব লাগে, তাৰ বিনিময়ত আপোনালোকক চাকৰি দিয়া হ'ব। আজিতো পেপাৰ মিলো নাই, আমাৰ মানুহৰ চাকৰিও নাই।
গতিকে আমিতো ৰামটং হৈছোঁতো এতিয়া মানে গভমেণ্টখনে মানে নেশ্যনেল যিটো পলিটিকেল পাৰ্টি কংগ্ৰেছেই হওক বা BJP হওক তেওঁলোক সকলোবোৰে এইটো এণ্টি ট্ৰাইবেল হয় মানে খিলঞ্জীয়া বিৰোধী দল হয় এইসকল দল আৰু সেইসকল দলৰ পৰা আমি সাৱধান হ'ব লাগিব আমাৰ সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে আমি সদায় এটা আঞ্চলিকতাবাদ নিজৰ এটা আঞ্চলিকতাবাদ লাগিব নিজা পলিটিকেল পাৰ্টি লাগিব নিজা পলিটিকেল পাৰ্টিতহে আমি সুৰক্ষিত হ'ম যদি কোনো হাইকামাণ্ড নাই আজি যদি চাব BJP যদি আপুনি কিবা ক'বলৈ গ'লে আপোনাক অলপ ভাল পায় তেওঁ ট্ৰাইবেল হিচাপে বা কাৰ্বি হিচাপে বা তিৱা হিচাপে ট্ৰাইবেল হিচাপে আপোনাক ভাল পায় কিন্তু তেওঁৰ দলটো যে BJP তেওঁৰ হাইকামাণ্ড যে BJP দিল্লীৰ পৰা হুকুম শুনিব লাগিব দিছপুৰৰ পৰা হুকুম শুনিব লাগিব হুকুমৰ ওপৰত তেওঁলোকে কাম কৰিবলগীয়া হয় গতিকে আমাৰ সমস্যাবোৰ সমাধান কৰা এটা আমাৰ মেইন আমি ল'ব লাগিব হাতিয়াৰ হিচাপে আঞ্চলিকতাবাদ তাৰ বাহিৰে আমাৰ উপায় নাই ট্ৰাইবেলসকল